নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলত। আজি মই আপোনালোকক দেখাম, মোক ইউটিউবৰ পৰা এটা মেইল পঠাইছে। মেইলটোতনো কি আছে আপোনালোকক মই দেখাম, আপোনালোকেও ভিডিঅ'টো চাওক। মই মেইলটো অপেন কৰি লৈছোঁ। অপেন কৰাৰ পাছত এনেদৰে আহিছে মোৰ মেইলটো। মোৰ চেনেলটোৰ নামটো ওপৰত আহিছে, চাওক। আছামিজ ছেড ছং ষ্টেটাছ ইয়ৰ আগষ্ট ক্ৰিয়েটৰ মান্থলি নিউজলেটাৰ ইজ হিয়াৰ। মোৰ যোৱা মাহৰ আপোনালোকৰ ছাবস্ক্ৰাইবাৰ কিমান বাঢ়িল, মোৰ টোটেল ভিউজ কিমান আছে, ৱাচ টাইম কিমান হ'ল, আপোনালোকৰ চব আহি গৈছে। চাওক, এইটো মেইল যাৰ যাৰ আহিছে তেওঁলোকৰ 99% চান্স থাকে ইউটিউব চেনেলটো মনিটাইজ হোৱাৰ। কিছুমানৰ মনিটাইজ নহয়। যদিহে আপোনালোকৰ এইটো মেইল ইউটিউবৰ ফালৰ পৰা আহিছে, তেন্তে আপোনালোকে 99% ইউটিউব চেনেলটো মনিটাইজ হোৱাৰ চান্স থাকে। ইউটিউবে আপোনালোকৰ চেনেলটো ৰিভিউ কৰি আছে, সেইবাবে আপোনালোকলৈ তেওঁলোকে এটা মেইল পঠাইছে। আৰু যদিহে আপোনালোকৰ চেনেল এনেকুৱা এটা মেইল আহিছে, তেন্তে আপোনালোকে ভাবিব পাৰে আপোনালোকৰ চেনেলটো মনিটাইজ হ'ব। আৰু যদিহে আপোনালোকৰ এনেকুৱা এটা মেইল আহিছে, তেন্তে আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব। আৰু মোৰো এইদৰে মেইলটো আহি মোৰ চেনেল মনিটাইজ হৈ গ'ল। সেইবাবে আপোনালোকৰ লগত মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যদিহে মোৰ চেনেলটো নতুনকৈ আহিছিল, তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।